পাৰিব গতিকে এই এটা ডাঙৰ মহান এটা সাপোৰ্ট আমাক দিয়াৰ কাৰণে ICICI বেংকক মই ধন্যবাদ জনাইছো আৰু অনাগত দিনত আমি আমাৰ অঞ্চলৰ অৰ্থনীতি উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰিব পাৰিম আৰু ICICI বেংকক আমি কৈছো যে তেখেতসকলৰ ৰাইজক লৈ পেলাই বা সমাজক লৈ পেলাই যিবিলাক আঁচনি আছে এই আঁচনিবিলাক আমাৰ BTR গভৰ্ণমেণ্টে আমি একেলগে কাম কৰিম আৰু এনেকা সময়ত এই সাপোৰ্টটো দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছো